হে দোস্ত, ওয়েলকাম টু কোহিনুর চ্যানেল। আজি আমি ক'ত যাম, আমাৰ লগত দাদাই আছে, মুস্তাফিজুৰ আছে। মুস্তাফিজুৰে ক'ব ক'ত যাম আমি। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আমি যাম ফ্ল'ৰিকন পাৰ্কত। ফ্ল'ৰিকন পাৰ্কটো গৌৰাং নদীৰ পাৰত অৱস্থিত হৈ আছে। তো আপোনালোকক চাব কাৰণে আমি যাম। বলক এতিয়া আমি ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো লাষ্ট পৰ্যন্ত চাই থাকিব। গৈ থাকোঁতে এটা অভাৰ ব্ৰিজ পালোঁ। আমি যাওঁ অলপ ৰেলৰ খুন্দা চুন্দা খাই আহোঁ। পালোঁ ব্ৰিজটাত আমি ওপৰফালে আহিছোঁ। আমাৰ লগত মুস্তাফিজুৰ আছে, কোহিনুৰ আছে। সিহঁতৰ লগত সুধিম কেনেকুৱা লাগি আছে বা ইয়াত কি কি পোৱা যায় বা দেখিবলৈ কেনেকুৱা। এতিয়া দেখিবলৈ কেনেকুৱা লাগি আছে? সেইখনতো মানে ধুবুৰীষ্টকৈ এইটো মানে সৌন্দৰ্য পৰিৱেশৰ নিচিনা হৈ আছে। এইটো মানে অভাৰব্ৰিজ তলে হাইৱে ৰাস্তা 31 নং ৰাষ্ট্ৰীয় ঘাইপথ, আৰু ইয়াৰ ওপৰতে এটা অভাৰব্ৰিজ ৰেলৱে লোকেল ট্ৰেইন ইয়াৰ মানে বিলেচিবাৰ পৰা গুৱাহাটীলৈকে যোৱাৰ কাৰণে এটা ৰাস্তা হৈ আছে। তে এইটো আমাৰ মানে সৌভাগ্য আমি ভাবি আছোঁ, সেইটোৱে। আৰু ইয়াৰ পৰা চাওক ওপৰৰ পৰা কেনেকুৱা লাগে। আমি ওপৰেদি গৈ আছোঁ। আৰু এইটোৱে হয় 31 নং ৰাষ্ট্ৰীয় ঘাইপথ। ঘাইপথৰ ওপৰেদি ট্ৰেইন লাইন গৈছে, ইয়াৰ ওপৰত আমি আহিছোঁ। ইফালেও আছে 31 নং ৰাষ্ট্ৰীয় ঘাইপথ, এইটোৱে হয়। Noto দেখেছি তোমাকে Now you walking with your girls in front of me Heşe piche deke chole kele Bolo hello number diya Why you playing games with me Noto দেখেছি তোমাকে Now you walking with your girls in front of me Heşe piche deke chole kele Bolo hello number diya Why you playing games with me Can I do me game kello Nam ki amake bolo তো আমি আহি পালোঁ এটা ইটাভাটা। এইটোৱে হ'ল ইটাভাটা। চাব পাৰে আপোনালোকে। Why you playing games with me? Can I do me game kello? Nam ki amake bolo Don't be shy little mama I ain't about the drama I'm all about my money You can catch me counting commas But now I'm ektam tar piche Digital love ki tumi shikpe Now I'm তো আহি ফাইনেলি পাই গ'লোঁ ফ্ল'ৰিকন পাৰ্ক। এতিয়া আমি ভিতৰত যাম। আপোনালোকে মোৰ লগত আৰু যাব। এতিয়া মুস্তাফিজুৰ ভিতৰত গৈ আছে, আপোনালোকে লাষ্ট পৰ্যন্ত চাই থাকিব। দেখেছি তোমাকে Now you walking with your girls in front of me Heşe piche deke chole ফাইনেলি আহি পালোহি গৌৰাং নগৰ পাৰ্ক। আজি ইয়াৰ ভিতৰত দেখাম আপোনালোকক, মই চাম, আপোনালোকে চাব কি কি পোৱা যায় ইয়াত। এই মুস্তাফিজুৰ আহি আছে। এতিয়া আমি গৈ আছোঁ ওপৰফালত। ওপৰত কি আছে আমি চাম, আপোনালোকেও চাব। এতিয়া ভিডিঅ'টো চাই থাকক আপোনালোকে। ওপৰত গৈ আছোঁ, ওপৰত কি বস্তু আছে চাম। তো আমি পাই গ'লোঁ এটা অসমৰ বাবে বিখ্যাত এটা কাৰ। চাওক কি ধুনীয়াকৈ বনাইছে আৰু দেখাত বিৰাট ধুনীয়া হয়। চাওক এইটোৰ বাবে বিখ্যাত অসম। আৰু এটা বস্তু চাওক কি ধুনীয়া বনাই থৈছে। ইয়াতে
একদম ধুনীয়া লাগিছে। বহুত দিনৰ পৰা ইয়াত বহু কষ্ট কৰি ইয়াত বনাইছে। এতিয়া আমি ইয়াৰ ভিতৰত যাম, ভিতৰত গৈ দেখিম কেনেকুৱা লাগে। এতিয়া আমি আহিছোঁ গৌৰাং নদী, গৌৰাং নগৰৰ ফ্ল'ৰিকন পাৰ্কত। একেবাৰে ভিতৰত হয়, এইটো কাৰ্যালয়টো ইয়াত মানে ৰাখা হয়। ইয়াত বস্তুটো চাফ চিকুণ কৰাৰ কাৰণে, দেখভাল কৰাৰ কাৰণে মানুহবিলাক থাকি ইয়াতে। আৰু এইটো আমাৰ বাগিচাত বহি আছোঁ আমি। একেবাৰে ধুনীয়া লাগি আছে, বাগিচাত বহি আছোঁ। হয়, এতিয়া আমি যাই আছোঁ নদীৰ পাৰত। নদীৰ পাৰত চাম নদীটো কেনেকুৱা হয়, পানীবিলাক কেনেকুৱা। মুস্তাফিজুৰ আছে আমাৰ লগত। মুস্তাফিজুৰো হয়, আহি পালোঁ আমি গৌৰাং নগৰ নদী পাৰ্কৰ ওচৰত। এটা নদী আছে, নদীটোৰ ইয়াত আহিলোঁ আমি। চাম পানী কেনেকুৱা আৰু ইয়াত কিবা কিবি পোৱা যায়, মাছ পোৱা যায়। সঁচাকৈ ইয়াত মাছ পোৱা যায় আৰু বহু ধৰণৰ বস্তু পোৱা যায় ইয়াতে। আপোনালোকে এবাৰ আহিব, ধুনীয়া পৰিৱেশ হয়। নদীৰ পাৰৰ পৰা চাওক কেনেকুৱা লাগে। এইটো হয় এটা পাৰ্কৰ নিচিনা এটা দ্বীপ। আৰু ইয়াত এইটো হয় গৌৰাং নগৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা এটা ব্ৰিজ। ব্ৰিজটোৰ ওপৰত গাড়ী গৈ আছে। আৰু এটা বস্তু চাওক না, কি বনাই থৈছে বান্দৰ। এইটোৱে মাংকি বান্দৰ। চাওক না কেনেকুৱা একদম। চাওক কি বনাইছে এইটো। ৱাও, কি বনাইছে, কি ধুনীয়া লাগি আছে। চাওক না কি ধুনীয়া হয়। বহুত চালোঁ, এতিয়া যাব লাগে ঘৰত। বলক ইয়াৰ পৰা আমি ভিডিঅ'টো সমাপ্ত কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনিতে বাই বাই আজিলৈকে।